গিবন মহোৎসৱ সমূহ মৰিয়নি আৰু নকছাৰীবাসী ৰাইজৰ সহযোগত 2023 বৰ্ষৰ গিবন মহোৎসৱ প্ৰথমবাৰৰ বাবে পাতিছে গিবন অভয়াৰণ্যৰ কাষতে। গতিকে আমিও যাওঁ বুলি ভাবিছোঁ। ডিম্পুদাও আহিছে, লগ পাওঁ নেকি কেনেবাকৈ। আমি বৰ্তমান আহি পালোহি আৰু এনেকৈ আমি সোমাই আহিলোঁ। ইয়াতে এখনি তোৰণ দিছে। চাওক সম্পূৰ্ণ পৰিৱেশটো কেনেকুৱানো হৈছে। আহি কেনেকুৱা লাগিলে? আহি মজা লাগিছে একদম। ডিম্পুদাক লগ পালা? পালো সুন্দৰ লাগিলে বঢ়িয়া। আৰু পুৱাৰ ভাগতে ইয়াতে স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলন কৰা হৈছিলে। এতিয়া চাব পাৰে আপোনালোকে সম্পূৰ্ণ পৰিৱেশটো। অলপ পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে মানুহবোৰ আহি আছে আৰু লাহে লাহে। মোৰ পাছফালে দেখিবলৈ পাইছে ফটো মাৰিবৰ বাবে ধুনীয়াকৈ সজাই দিছে। ইয়াৰ ল'ৰা ছোৱালীবোৰ তাতে ফটো মাৰি আছে আৰু এনেকৈ ধুনীয়া ধুনীয়া বাণীৰে এটি মেছেজ দিব বিচাৰিছে, যেনেকৈ মই বিচাৰোঁ এখন ধুনীয়া পৃথিৱী, জন্মৰ পূৰ্বতেই প্ৰকৃতি আছিল, এনেকুৱা ধৰণৰ। আৰু এতিয়া ডিম্পুদা আহি পাইছেহি। সকলোবোৰ পিছে পিছে দৌৰি আছে। ময়ো অকণমান পিছে পিছে দৌৰি দিলোঁ কেনেবাকৈ অকণমান ডিম্পুদাক ভিডিঅ' কৰিব পাৰোঁ নেকি বুলি। চাওক মানুহবোৰ ঠেলা হেঁচা ওপৰা ওপৰি লাগি আছে। তাৰ মাজতে খন্তেক পাছতে ডিম্পুদা নামি আহিল। তাৰ পাছত চাই থাককচোন কি হ'ল। আপোনালোকে কেনেকুৱা পাইছে জনাব কমেণ্টত। ফাইনেলি ডিম্পুদা গাড়ীৰ পৰা ওলাই আহিল। এয়া হ'ল মৰিয়নিবাসীৰ ডিম্পুদালৈ থকা মৰম। চাওক আপোনালোকে। খন্তেক পাছতে ডিম্পুদাৰ লগৰজনক লগ পালোঁ। এয়া অকণমান ফটো মাৰিম বুলি এনেই অলপ ভিডিঅ' কৰিলোঁ আৰু। তাৰ পাছতে ডিম্পুদা ষ্টেজত উঠিলে। চাওক এতিয়া ডিম্পুদাৰ নিজৰ মুখেৰে শুনক ডিম্পুদাৰ বিয়া কেতিয়া, পোনপটীয়া প্ৰশ্ন পোনপটীয়া উত্তৰ দিলে তেওঁ। বাকীডোখৰ আপোনালোকে চাই থাকক ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ। ভিডিঅ' চিডিঅ' বনাই দি নৰ্মেল আৰু ইমান আৰু চবে জানেই আজিকালি আৰু ভাষণ দি লাভ নাই। এইখিনিয়ে, থেংক ইউ। ধন্যবাদ থাকিল। আচলতে প্ৰমোশ্যন ইয়াকে কৰে আচলতে। তেখেতে ফটককৈ ক'লে ভাস্কৰ আৰু মোৰ ভিডিঅ'কেইটা চাই ইয়াতে প্ৰমোশ্যন কৰিলে। এটা খুব ধন্যবাদ থাকিল। আৰু এটা প্ৰশ্ন আছে আপোনাৰ বাবে আচলতে ডিম্পুদা। হয়, ডিম্পুদা, মই আপোনাক অলপ আগত লগ পাইছোঁ। মই এজন মেথমেটিক্সৰ টিচাৰ হয় আৰু মোৰ সৰুকৈ ইউটিউব চেনেল এটাও আছে। আপোনাৰ ভিডিঅ'ৰ পৰা জাষ্ট লাষ্ট মান্থত মই গম পাইছোঁ যে আপুনি শ্বাহৰুখ খানৰ এজন ডাঙৰ ফেন হয়। তো আপোনাৰ দৰে ময়ো এজন শ্বাহৰুখ খানৰ ডাঙৰ ফেন হয়। তো মোৰ এইটোৱে প্ৰশ্ন যে পাঠান চালেনে আৰু কেনেকুৱা পালে? পাঠান চালোঁ মই, ভালে পালোঁ। মানে কি হয়, আগৰ ফিল্মৰ তুলনাত যদি আমি চাব যাওঁ, আগতে কিমান মজা মজা ফিল্ম আহিছিল। ধৰক পুৰা তেৰে নাম, মানে পুৰা জীৱন ভৰ মনত থাকি যাওক, বা গদাৰ, বা ধৰক এনেকুৱা ফিল্মৰ তুলনাত এইখন ইমান ঠিক হোৱা নাই। কিন্তু আজিকালি তেনেকুৱা ফিল্ম নলায়েই। তো আজিকালি যিকেইখন ওলাই তাতকৈ ভাল হৈছে। আৰু আপুনি মোৰ চেনেলটোৰ নামটো মই জাষ্ট কৈ থৈছোঁ, কেতিয়াবা যদি সময় পাই চাব, দি এক্সিডেণ্টেল ইউটিউব। দা এক্সিডেণ্টেল মই এজন এই PM পাইছিলোঁ। থেংক ইউ ছ' মাছ। ধন্যবাদ থাকিল। ডিম্পু বৰুৱালৈ মোৰ এটা প্ৰশ্ন আছে। হয় হয়, মই ব্যক্তিগত জীৱনৰ কথা এটা সুধিব বিচাৰিছোঁ। গাৰ্লফ্ৰেণ্ড নাই। কেইদিনমানৰ আগত এটা আপোনাৰ ভিডিঅ' ভাইৰেল হৈছিলে, যিটো ভাবিছিলো আমি ৰিয়েলত হৈছিলে, কিন্তু সেইটো ৰিলৰ ভিডিঅ'। আমদানি গাঠিছো, শুনিছিলে নে? চবে দেখিছিলে নে ভিডিঅ'টো? এতিয়া সুধিম, ৰিয়েল লাইফত আমি সেইটো কেতিয়া পাম? ৰিয়েল লাইফত আমি কেতিয়া পাম সেইটো? আপোনাৰ যদি মই পোনপটীয়াকৈ সুধো, আপোনাৰ বিয়া কেতিয়া? যদিও মামাই কৈছে 22 বছৰৰ পৰা 30 বছৰৰ ভিতৰত পাত্তা লাগে, তথাপিতো থাকে বাৰু 32-33 মানলৈকে পাৰফেক্ট এজ। এতিয়া মোৰ ধৰক বৰ্তমান 27 হৈ গ'ল, 27। তো আছে আৰু 27, 28, 29, 30, 3-4 বছৰ নালাগে আছে। তো এতিয়াৰ পৰা ফিক্স কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ ইমানো সেই নহয় না, বহুত আপি আছে দুনিয়াখনত।
আপি মানে আমাৰ নলবাৰীত মানে ছোৱালীক আপি বুলি কয় আৰু চবে সেইকাৰণে কৈছো তো এইটো পিছত হ'ব মেকআপটো চাম ভালকে চাই চিতি প্ৰথমে কেৱল মোৰ খবৰ আঁৰত থকা প্ৰত্যেকজন ব্যক্তিক বহুত বহুত ধন্যবাদ আমাৰ দুজনক মাতিছে আৰু বহুত বহুত মানুহ আহিব গিবন একেবাৰে মানে মোৰ জীৱনৰ 17 চনত মই যেতিয়া ইউটিউব আৰম্ভ কৰিছিলোঁ প্ৰথম ভিডিঅ'টো মই গিবনত ৰেকৰ্ড কৰিছিলোঁ আৰু তেতিয়া যেতিয়া জানি খুব ভাল লাগিছিল আৰু আজি এই মহোৎসৱে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে গতিকে এই আঁৰত থকা প্ৰত্যেকজন ব্যক্তি আৰু আপোনালোকৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি লাগে আৰু ভৱিষ্যতেও যাতে এনেকৈ সুন্দৰকৈ অনুষ্ঠান পাতি যায় তাৰে কামনা কৰিম ধন্যবাদ বাকী কি কম কিবা প্ৰশ্ন উত্তৰ দিয়াৰ কথা কৈছে তাকে যদি কিবা আছে সুধিব পাৰে দিনটোৱে উত্তৰ দিব মৰি থাকিম ঠিক সেইটো নহয় আচলতে প্ৰশ্ন উত্তৰৰ শিতান নহয় অন্তৰক আচলতে মনৰ কথা ভাৱ বিনিময় কৰিম আচলতে সেই অনুষ্ঠানটো ৰাখিছোঁ গতিকে আমাৰ মাজত